Namaskar, this is your Rakesh and welcome back to my YouTube channel. So guys, Magh Bihu I got pura ekdam Magh Bihu banam dhuniake. Magh Bihu mane meji banam eta dhuniake aru efale dhuniake dadahante heri banai ase. So guys, amar finally tombu tayar hoi gol. Yo tombu banai ase. Oh, মজা লাগিছে tombu. আৰু মেজি বনাব আছে গাইস, মেজি বনাম ইয়াত ধুনীয়াকে আৰু তম্বুৰ ৰাতি ভাত খাব লাগিব তো সব আহিব। আমাৰ দামী তম্বু তলত একদম পকা আছে আৰু ইয়াত ফুল চুল ধুনীয়াকে সজাই থোৱা আছে। তো মজা লাগিব গাইস, মজা লাগিব। তো গাইস বৰষুণৰ কাৰণে একো কৰাই হোৱা নাছিলে আৰু এতিয়া মানে বৰষুণ মানে গোটেই বৰষুণে দি আছে চাগে, আপোনালোকে গম পায়। ইয়াত দেখিছে মাটি গোটেই বেয়া হৈ আছে। So guys, বৰষুণ দিয়াৰ কাৰণে একো কৰাই হোৱা নাছিলে। এতিয়া ধুনীয়াকৈ তম্বু চম্বু বনাই ল'লোঁ আৰু এতিয়া মেজি চেজি বনাম ধুনীয়াকৈ আৰু খৰি কাটিব আছে, তো খৰি কাটিব আছে, ধেৰ কাম আছে। মানে আমি ভাবিলোঁ বৰষুণ দি থাকিব সেইটো কাৰণে একো নকৰোঁৱে, মানে কাম বন একো কৰা নহ'বই আৰু। কিন্তু এতিয়া বৰষুণ চৰষুণ কমি গ'ল, তো ধুনীয়াকৈ কৰি আছোঁ সকলো। আৰু চাই থাকক ভিডিঅ'টো, মজা লাগিব আৰু একদম বজাৰ চজাৰ কৰিম ধুনীয়াকৈ, কি ক'ত আনিব আছে সকলো দেখাই আছোঁ। এতিয়া মজা লাগিব, তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু গাইছ ইয়াতে এঘৰ নহয়, আমি 2-3 ঘৰ মানুহ মিলি পেলাই খাম ধুনীয়াকৈ পুৰা পিকনিকটো, মানে পিকনিক আহিছে আপোনাৰ এইটো মাঘৰ বিহুটো। আৰু চব ভাইটিহঁত চব গ'ল খৰি কাটিবৰ কাৰণে, মই গৈ আছোঁ ধুনীয়াকৈ। আৰু গোটেই বোকা দেখিছে ৰাস্তা কালি বৰষুণত, তো ধুনীয়াকৈ গৈ আছোঁ, তো চাই থাকক। তো গাইছ ইয়াত খৰি নি আছে দেখিছে মেজি বনাবলৈ। আৰু এইখিনি গছ কাটিছে, মানে ৰাস্তা কিনাৰ গছ কাটিছে, কিন্তু সেইটো কাৰণে ভাল লগা নাই। এইটো নাকাটিব ৰাস্তা কিনাৰ গছ দেখিছে। আৰু আমাৰ মেজি কানি নি আছোঁ নিজৰ ঘৰৰ গছ। চগা হৈছে দেখিছে, মেজি বনাই আছে। আন্ধাৰ হৈ গ'ল কিন্তু মেজি বনাই হোৱা নাই এতিয়ালৈকে। আৰু এইটো দেখিছে খোৱা জেগা ধুনীয়াকৈ, ইয়াতে মানে খানা চানা বনাব আৰু এইফালে এইটো দেখিলে। আৰু এতিয়া আমাৰ বক্স আহি আছে একদম পুৰা ডিজে বক্স, মজা লাগিব। তো ৰাতি দেৰিলৈকে থাকিম আৰু চাই থাকক, মজা লাগিব। চ' গাইছ ইয়াৰ বক্স আহি গ'ল দেখিছে, তো একদম মজাকৈ ধামাকা হ'ব ৰাতি। তো চাই থাকক পুৰা ধামাকা, একদম মজা। চ' গাইছ দিনটো কামকৈ মানে বজাৰ কৰা নহ'লে, এতিয়া বজাৰ কৰিবলৈ আহিছোঁ। আৰু দেউতা ধুনীয়াকৈ পইচা উলিয়াই আছে এটিএমৰ পৰা, তো গৈ আছোঁ। তো বজাৰ কি কৰোঁ চাই আছোঁ, থাকক ধুনীয়াকৈ। চ' গাইছ বজাৰ কৰিবলৈ ধুনীয়াকৈ লোকেল মুৰ্গী চুৰ্গী গৈ আছোঁ। তো হেল্ল' গাইছ, আমি পিঠা খাই আছোঁ বিহু, সেইটো অভংটো আহিছে আৰু চাহে খেতি খাই আছোঁ। আৰু পিঠা ভাত বনাবলৈ বহুত দেৰি আছে, এইফালে চবেই খাই আছে চাহ। তো চাহ খাই লওঁ আৰু গান বজাই আছোঁ, পূৰা ডান্স কৰিম ৰাতি দেৰিলৈকে। তো চাই থাকক। এয়া মাংস বনাই আছে দেখিছে, এইফালে ৰান্ধনি চাই দিয়ে, এইফালে কৰি আছে। ভাল গান না লগা आज बोतला खुल्लड़ दो, दारू शारू खुल्लड़ दो, इसकी जा पैग लगा के सारी दुनिया खुल्लड़ दो। তো গাইছ নাচিবই নাজানো, খালি চবেই কোৱাৰ কাৰণে অকণমান নাচি দিলোঁ আৰু।
চ' গাইছ আমাৰ খানা ৰেডি হৈ গ'ল। দেখিব পাইছে এইফালে মাংস এয়া বাঢ়ি আছে আৰু এইফালে চব বহি আছে দেখিছে আৰু ভাইটিহঁত এয়া দাদা বহি আছে। এইটো ফ'কাছ আৰে ফ'কাছেই নোহোৱা হ'ল কেমেৰাটো। দেখিছে দালি আছে মাংস আছে বেছি আইটেম কৰা নাই আৰু। চ' গাইছ ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ একদম মজা লাগি পেট চেট ভৰি গ'ল পূৰা। কিন্তু আমাৰ জেওৰাখন আমি এইফালে ভাত খাই থাকোঁতে আমাৰ ঘৰৰ মানে আগফালে গেটখন লৈ গুচি গ'ল। তো কি কৰিব এতিয়া উপায় নাই আৰু লৈ গুচি গ'ল এতিয়া। তো চাই থাকক আমি মেজি জ্বলাম ধুনীয়াকৈ আমিও চুই কৰিম। সকলোৱে কৰিছে এতিয়া আমিও কৰিম। তো মজা লাগিব চাই থাকক। তো গাইজ বাহিৰত চবেই ডান্স কৰি আছে তো ধুনীয়াকৈ আমি এতিয়া মই শুই ল'লোঁ মানে একদম টোপনিৰ নিচিনা হৈছিলে মানে শোৱা নাই টোপনি চোৱা নাই এনেই অকণমান শুই লোৱা নিচিনা কৰিলোঁ আৰু মানে তো এতিয়া মানে অলপ ৰখীয়া কৰিব লাগিব মানে যিহেতু আপোনাৰ ধৰক মেজি দিনা আৰু খৰি চৰি লৈ গুচি যায় সেইটো কাৰণে অলপ মানে দেউতাহঁতক শুব দিব লাগিব ধুনীয়াকৈ। তো আমি অলপ ৰখীয়া ধুনীয়াকৈ গান চান বজাম আৰু ডান্স চান্স কৰি থাকিম আৰু ইফালে চাই থাকিব লাগিব ধুনীয়াকৈ। তো চাই থাকক মজা লাগিব আৰু মেজিটো এতিয়া আমি নজ্বলাই একচুৱেলি মেজিটো আমি ৰাতিপুৱা জ্বলাম এতিয়া ধুনীয়াকৈ ভোজ চোজ খাই ল'লোঁ আৰু। তো এতিয়া একদম শুৱক আৰু সকলো আমি অলপ ৰখীয়া নিচিনা কৰিম আৰু। তো চাই থাকক ভিডিঅ'টো মজা লাগিব আৰু ধুনীয়াকৈ ইয়াতে আপোনাৰ সকলো দেখাবলৈ চেষ্টা কৰিম মাঘৰ বিহুৰ সকলো দৃশ্য দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক আৰু যদি মোৰ চেনেলত নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক প্লিজ ছাবস্ক্ৰাইব কৰি লওক মানে বহুত কষ্ট কৰি আছোঁ আৰু তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তো থেংক ইউ চাই থাকক মজা লাগিব। চ' গাইজ মেজিটো জ্বলামগৈ বুলি ভাবিছিলোঁ কিন্তু মানে ৰাতি শুই থাকিলোঁ বহুত ভাগৰ লাগিলে মানে আৰু ভাইটিহঁতে জ্বলাই দিলে মেজিটো সেইটো কাৰণে। তো মেজিটো দেখুৱাবলৈ এতিয়া একো নাই আৰু জ্বলি শেষেই হৈ গ'ল শুই উঠালে। তো বাকীখিনি চাওক আৰু। চ' গাইজ ভাবিছিলোঁ ৰাতি একদম মজা কিবা কিবি ফূৰ্তি কৰিম আৰু কৰা হ'ল বাৰু ফূৰ্তি তথাপিও যিখিনি ভাবিছিলোঁ সকলো কৰা নহ'লে শুই থাকিলোঁ আৰু। এয়া দেখিছে এতিয়া মেজি এনেকুৱা হৈছে আৰু চব বহি আছোঁ। চ' আজিলৈ ভিডিঅ'টো গাইছে ইমানটা সমাপ্ত কৰিলে যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুন গাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নতুন এটা ভিডিঅ' কৰি নতুন এখন টাইগৰ টিল দেন টাটা বাই বাই।